নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ মই ডক্টৰ মিদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অধিযোগী আজি আমি আলোচনা কৰিম অঞ্জীৰ বা ফিগ খালে বিবাহিত পুৰুষসকলৰ কি ধৰণৰ সুবিধা আহিব পাৰে বা কি ধৰণৰ সুফল লাভ কৰিব পাৰে পুৰুষ মহিলা উভয়ে খাব পাৰে যদিও পুৰুষ মহিলা উভয়ৰ ফলদায়ক প্ৰভাৱ থাকে যদিও বিবাহিত পুৰুষসকলৰ কাৰণে বিশেষ সহায়ক বিশেষ আপোনাৰ সুবিধা লাভ কৰিব পাৰে আজি আলোচনা কৰিম কি ধৰণৰ সুবিধা লাভ কৰিব পাৰে বা কি ধৰণৰ সুফল পাব পাৰে অঞ্জীৰ কেনেকৈ খালে কি ধৰণৰ সুবিধা লাভ কৰিব এই বিষয়ে আলোচনা কৰিম বিবাহিত পুৰুষসকলৰ ক্ষেত্ৰত বিশেষকৈ কিন্তু এনেকুৱা নহয় যে মহিলাই খাব নোৱাৰে মহিলাই খালেও বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰে এই সকলো বিষয়ে আলোচনা কৰিম আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পুৰুষ মহিলা উভয়ে একচুৱেলি অঞ্জীৰ খাব পাৰে বা ফিগ খাব পাৰে ই আপোনাৰ হাৰ্টৰ সমস্যাই কওক বা ব্ৰেইনৰ সমস্যা কওক ডাইজেষ্টিভ চিষ্টেম কওক এই সমস্যাসমূহ ভাল কৰাত বা ইম্প্ৰুভ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে গতিকে পুৰুষ মহিলা উভয়ে ফিগ বা অঞ্জীৰ খাব পাৰে কিন্তু অঞ্জীৰত জিংক থাকে যাৰ ফলত আপোনাৰ কি হয় পুৰুষৰ ক্ষেত্ৰত বিশেষকৈ যিসকল বিবাহিত পুৰুষৰ ক্ষেত্ৰত স্পাৰ্ম কাউণ্ট বঢ়ায় অৰ্থাৎ শুক্ৰাণুৰ সংখ্যা বঢ়ায় যিসকল পুৰুষে পিতৃত্বহীনতাৰ দৰে সমস্যাত ভুগি আছে সেইসকল পুৰুষে আপোনাৰ অঞ্জীৰ খাব পাৰে ইয়াত জিংক থাকে চালাড কৰি খাব পাৰে বা গাখীৰৰ লগত মিহলিয়াই খাব পাৰে আৰু ই টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ বঢ়ায় পুৰুষৰ দেহত টেষ্টষ্টেৰন হৰমন যাক আমি পুৰুষ হৰমন বুলি কওঁ অৰ্থাৎ পুৰুষৰ কেৰেক্টাৰসমূহ পুৰুষৰ চৰিত্ৰসমূহ এক্সপ্ৰেছ হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে টেষ্টষ্টেৰন হৰমনে গতিকে অঞ্জীৰ আপুনি যদি চালাড কৰি খায় বা আপুনি গাখীৰৰ লগত খায় স্পাৰ্ম কাউণ্ট বঢ়াব আৰু টেষ্টষ্টেৰন হৰমনৰ পৰিমাণ বঢ়াব অঞ্জীৰত আপোনাৰ মেগনেছিয়াম থাকে ই আপোনাৰ টোপনিৰ কাৰণে খুব ভাল যিসকল ব্যক্তিৰ টোপনি ভালদৰে নাহে ৰাতি ঠিকমতে টোপনি নাহে বিভিন্ন ষ্ট্ৰেছৰ ফলতে হওক বা বিভিন্ন টেনশ্যনৰ ফলতে হওক টোপনি ভালদৰে নাহে অঞ্জীৰ খাব পাৰে বা ফিগ খাব পাৰে টোপনিৰ কাৰণে ভাল টোপনিৰ কাৰণে আপোনাৰ সুবিধা কৰে মগজু আপোনাৰ ৰিলেক্স কৰে আৰু মগজুৰ কাৰণে খুবেই ভাল পাচন ক্ৰিয়া ইম্প্ৰুভ কৰে আপোনাৰ ছেক্সুৱেল ফাংচন আপোনাৰ ইম্প্ৰুভ কৰে যৌন ক্ৰিয়াক আপোনাৰ এক্টিভ কৰি ৰাখে গতিকে আপুনি টোপনিৰ কাৰণে মেগনেছিয়াম যিহেতু থাকে অঞ্জীৰ বা ফিগ খাব পাৰে আজিকালি শ্বপিং মলবোৰতো খুব সহজে পায় অনলাইনো আপুনি শ্বপ কৰিব পাৰে অনলাইনো কিনিব পাৰে বা শ্বপিং মলসমূহতো পায়েই আপুনি পিকচাৰত দেখাই দিয়াই আছে অঞ্জীৰ এই ধৰণে খাব পাৰে আৰু আপোনাৰ প্ৰষ্টেট গ্লেণ্ডত পুৰুষৰ ক্ষেত্ৰত বিশেষকৈ প্ৰষ্টেট গ্লেণ্ড হেল্ডি কৰে কি হয় প্ৰষ্টেট গ্লেণ্ড যদি হেল্ডি নহয় প্ৰষ্টেট গ্লেণ্ডত যদি সমস্যা হয় পুৰুষসকলৰ পেচাব কৰাৰ পিছতো বা নিজে পেচাব হয়তো ড্ৰপ বাই ড্ৰপ এনেকৈ ওলাই থাকিব পাৰে বা বিভিন্ন ধৰণৰ প্ৰষ্টেটৰ সমস্যা আহিলে এনেকুৱা ধৰণৰ সমস্যা ছেক্সুৱেল পাৰফৰ্মেঞ্চ কমি আহিব পাৰে গতিকে প্ৰষ্টেট গ্লেণ্ড যদি হেল্ডি থাকে ছেক্সুৱেল পাৰফৰ্মেঞ্চো সেই ধৰণে ইম্প্ৰুভ হয় তাৰ কাৰণে আমি প্ৰষ্টেট গ্লেণ্ড হেল্ডিৰ কাৰণে আমি কিগেল এক্সাৰচাইজো কৰোঁ অঞ্জীৰ বা ফিগেও প্ৰষ্টেট গ্লেণ্ড হেল্ডি কৰাৰ কাৰণে পুৰুষক বিশেষ সহায় কৰে গতিকে আপুনি প্ৰষ্টেট গ্লেণ্ড হেল্থৰ কাৰণেও ছেক্সুৱেল হেল্থৰ কাৰণে আল্টিমেটলি আপোনাৰ অঞ্জীৰ বা ফিগ খাব পাৰে অঞ্জীৰত আপোনাৰ যিহেতু ফিগত আপোনাৰ কেলছিয়ামো থাকে মেগনেছিয়ামো থাকে ই বোন হেল্থৰ কাৰণেও খুবেই প্ৰয়োজনীয় অৰ্থাৎ হাড়ৰ মজবুত কৰাটো বিশেষ ভূমিকা গ্ৰহণ কৰে ইয়াৰ হাড়ৰ ডেঞ্চিটি বোন ডেঞ্চিটি বঢ়ায় অৰ্থাৎ হাড়ৰ ঘনত্ব বঢ়ায় গতিকে বোন হেল্থৰ কাৰণেও যদি আপোনাৰ হাড় মজবুত নহয় তেতিয়াহ'লে হাড়ৰ সমস্যা আছে বোন প্ৰব্লেম আছে হাড়ৰ বিষ হয় জইণ্ট বিষ হয় এনেকুৱা ধৰণৰ সমস্যা আছে আপুনি যিহেতু মেগনেছিয়াম আৰু কেলছিয়াম দুয়োবিধে থাকে গতিকে হাড়ৰ স্বাস্থ্যৰ কাৰণে হাড় হেল্থি কৰি ৰাখে বোন মজবুত কৰি ৰাখে আৰু ওজন কম কৰাটো ই বিশেষ ভূমিকা গ্ৰহণ কৰে কিন্তু কেলৰীৰ লগত এই ডাইৰেক্ট ওতঃপ্ৰোত সম্পৰ্ক আছে ওজনৰ ক্ষেত্ৰত কিন্তু অঞ্জীৰে এক বিশেষ ভূমিকা গ্ৰহণ কৰে বা ফিগে এক বিশেষ ভূমিকা গ্ৰহণ কৰে ওজন কমোৱাৰ ক্ষেত্ৰতো যদি আপোনাৰ ওজন বেছি আপোনাৰ ফেট বহুল হয় আপুনি বেছি কেলৰী আপোনাৰ বাৰ্ণ হোৱা নাই আপুনি চেষ্টা কৰিও আছে কেলৰী বাৰ্ণ কৰাৰ কাৰণে আপোনাৰ ফিগেও বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে গতিকে আপুনি অঞ্জীৰ বা ফিগ খোৱা আপোনাৰ বিবাহিত পুৰুষসকলৰ ক্ষেত্ৰত কিমান ফলদায়ক হ'ব পাৰে নিশ্চয় গম পালে লগতে মহিলাসকলে বা অন্য ব্যক্তিসকলে খাব পাৰে কাৰণ টোপনিৰ ক্ষেত্ৰতে কওক বা হাৰ্টৰ সমস্যাৰ কথা কওক মগজুৰ সমস্যাৰ কথা ডাইজেশ্যনৰ কথাই কওক এইখিনি সমস্যা যিহেতু সুফল লাভ কৰিব পাৰি গতিকে আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে খাব পাৰোঁ নিয়মিতভাৱে বা এটা লিমিটত আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ